হয় বোম অ গড আপুনি চিন্তা নকৰিব ছাৰ আমি বাহিৰতে আছো অতি সোনকালে বোমটো আমি উদ্ধাৰ কৰিম হয় ছাৰ ওকে ছাৰ জয় হিন্দ ঠিক আছে ও স্যার কি হব এতিয়া একো চিন্তা কৰিবলগীয়া নাই তুমি খালি এইফালে ভালকৈ চকু দিবা আৰু মই এইটো সাইডে গুটেইখিনি চকু দিম বুজিলা হ'ব স্যার বলা এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ বেহাৰবাৰী থানাৰ সমীপত আততায়ীয়ে বোমা স্থাপন কৰিছে এই মুহূৰ্তত সেই খবৰটো আমি আপোনালোকক জনাইছো যে বেহাৰবাৰী থানাৰ সমীপত কোনোবা এটা স্থানত আততায়ীয়ে বোমা স্থাপন কৰিছে ইতিমধ্যে বোমাটো বিচাৰি আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে আৰু এই খবৰ পোৱাৰ পিছতে আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে সমগ্ৰ অঞ্চলজুৰি সমগ্ৰ অসমতে কিন্তু বোমাটো কোনটো স্থানত আছে হেয়া সঠিককৈ বৰ্তমানেও জানিব পৰা হোৱা নাই আৰক্ষীয়ে বোমাটো বিচাৰি ইতিমধ্যে অভিযান আৰম্ভ কৰিছে আৰু অধিক খবৰৰ বাবে আপোনালোকে আমাৰ সৈতে যোগাযোগ ৰাখিব আমি সবিশেষ খবৰখিনি আপোনালোকক জনাই থাকিম বৰ বেয়া কথা হ'ল দেই স্যার হয় ঠিক আছে স্যার জয় হিন্দ ছাৰে আমাক সকলোকে মুভ কৰিব দিছে দাদা আপুনি ইয়াতে থাকক বলা মুভ হ'ব স্যার দাদা এই বোমটো উদ্ধাৰ কৰিব পাৰিবনে কি পাৰিবনে পাৰিবই লাগিব মানুহখিনিক বচাবই লাগিব এই পেট্ৰল পাম্পৰ ওচৰত বেছিকে হয় বোলে চাই আহোঁ বোলে বোলে কি চাইছা তুনো পাৰ্কিংটো স্যাৰ এইফালে আছে আৰু এই বাইকখন চাকচোন অকলে আছে বলা এবাৰ চাই লওঁ
হেল্ল' অঁ এতিয়ালৈকে একো গম পোৱা নাই ন আচ্ছা শুন না কিবা খবৰ পালে জনাবিচোন অঁ মই থানাতে ঠিক আছে দাদা এতিয়ালৈকে হেনো কোনো বোমা উদ্ধাৰেই কৰিব পৰা নাই। বৰ বেয়া কথা হলো এই হাততাইবোৰে এনেকে নিৰীহ জনতাৰ প্ৰাণ কাঢ়ি কি পায় বাৰু তাকেইতো ইহঁতে গণতন্ত্ৰক আমাৰ ভাৰতবৰ্ষক এনেকে বাৰে বাৰে আঘাত সানিবলৈ দিয়া নহ'ব এই নিৰীহ জনতাৰ এনেকে প্ৰাণ কাঢ়িলে আমাৰ তেজ উঠলি উঠে পলা কোনোবা দৌৰিছে দেখোন ঐ ৰাকেশ দা এই, তাত যে মানুহ গোট খাইছে কি হৈছে বাৰু বোম যে ওলাইছে আমাৰ ব্ৰিজৰ তলত যে ওলাইছে আমাৰ ব্ৰিজৰ তলত হে ভগৱান ব্ৰিজৰ তলত বোম ওলাইছে এইজন ভিতৰত গ'ল ঐ ৰাকেশ দা হয় হয় মই লোকেশ্যনতে আছো আপোনালোক আহি যাওক ইমিডিয়েট মই পাইছো অ'কে বমটো সেইখন গাড়ীতে আছে হয় ছাৰ আমাৰ বাকীখিনি ষ্টাফ আহিলে তোমালোকে মিলি এই ৰাস্তাটো ব্লক কৰিবা হ'ব ছাৰ হ'ব বুজিছা হ'ব অঁ অপৰাধী নপলাবি ছাৰ বম এই গাড়ীখনতে আছে বম স্কোৱাডক মই ফোন কৰিছো তোমালোক সকলোৱে বম স্কোৱাড অহাৰ লগে লগে এই ৰাস্তাটো ব্লক ঠিক আছে, মই সেইখিনি চম্ভালি আছো। অ'কে হ'ব বতৰ যোৱা আৰু অনীতিৰো হ'ব আৰু শুনা ছাৰ তুমি এইখিনি ওচৰ পাজৰ মানুহক আহিব নিদিবা সেইখিনি অকমান চাবা কাৰুণৰে অভিধান সকলোৰে সমিধান পৰা যাবনে ট্ৰাই কৰি চাওঁ ঠিক আছে হয় দাদা আপোনালোক অলপ সেইফালে যাওকচোন ইয়াত পিছুৱাই যাওক ভাইটি তুমি সেইফালে যোৱা পিছুৱাই যাওক একেবাৰে সেইফালে যাওক দৰাবা এই শুনাচোন সিং ছাৰ সেইফালে গৈ চাব লাগিব তুমি যোৱা ব'লা ছাৰক তাতে হেল্প কৰি দিয়া তুমি থাকা তুমি ইয়াতে থাকা ছাৰ টাইম ফিক্স কৰা আছে 2 মিনিটৰ ভিতৰত ডিফিউজ কৰিব লাগিব পৰা যাবনে নাই পাৰিব ছাৰ অ'কে কৰক এইবাৰ সমাজৰ পৰা নিকা হ'ব আমাৰে চহৰখন বিৰাজ আৰু নাশ হ'ব এইবাৰ জগতৰ পৰা সঁচা হ'ব আমাৰে হৃদয় কিবা হয়গে মোৰ ভয়হে লাগিছে ইছৰাম ডিফিউজ সময়তকৈ আগত ডিফিউজ হ'লেই হ'ল আৰু অঁ হয় নেকি ঠিক আছে হ'ব দেচোন অঁ কি ক'লে 2 মিনিটৰ ভিতৰত হেনো বমটো ডিফিউজ কৰিব লাগিব উখৰাম 2 মিনিটৰ ভিতৰত কামটো কৰিবলৈ হ'লে সৰ্বনাশ হৈ যাব তাকেইতো ছাৰ আমিও যাওঁ বলক ব'লক ব'ল ছাৰ ডিফিউজ হৈ গ'ল থেংকছ গড কোনো অপশক্তিয়ে আমাৰ ভাৰত মাতাক অশান্ত কৰিব নোৱাৰে ভালকৈ নজৰ দিবা তৰা ডিফিউজ অ'কে ছাৰ দাদা বম ডিফিউজ হ'ল অ' ৰিয়েলি গ্ৰেট থেংক ইউ ৱেলকাম আহক Thank you very much. জয় হিন্দ স্যার জয় হিন্দ জয় হিন্দ